কি যে হ'ব আৰু আমাৰ লগত একদম চব ঘৰলৈ যাব সময়তহে আমি কলেজলৈ বুলি এণ্ট্ৰি মাৰিবলৈ আৰু একদম ডিপাৰ্টমেণ্টৰ টি চাৰ্টটো পিন্ধি মেলি একদম আহি আছোঁ আৰু একদম গোটেই ৰাস্তাটো আৰু কথা পাতি আহি আছোঁ আৰু তাৰপাছতে ইয়াত দিছে একদম ট্ৰেফিকত পূৰা লাগি ধৰিলোঁ বৰ অশান্তি আৰু দেই অলপো পলম নকৰি একদম চিধা আহি গ'লোঁ আমাৰ লাইব্ৰেৰীটোলৈ মানে একদম কিতাপ চিতাপ লৈ মেলি এফালে লুফ পঢ়িম আৰু আজিৰ পৰা বুলি ভাবিছে নি অলপো দেৰি নকৰাকৈ ডাইৰেক্ট একদম স্কুটিখনৰ ওচৰলৈহে আহিছোঁ আৰু পূৰা দেৰি হৈছে আমাৰ একদম ঘৰলৈ যাবলৈ দেই ডাইৰেক্ট আহি কাপোৰ চাপোৰ চেঞ্জ কৰি মেলি একদম ল'লোঁ আৰু এতিয়া যাম আমি একদম বজাৰ কৰিবলৈ একদম আৰু খোজকাঢ়ি পূৰা আহি আছোঁ স্কুটিখন অলপ দূৰত থৈ ল'লোঁ আৰু পিছে নাপায় ইমান হাঁহিব নাপায় দেই यही नहीं अभी और सुनिए ৱাহ বিহু বুলি চবে একদম বজাৰ কৰিবলৈ ভাবিছে মইহে একো এটা ল'ব পৰা নাই দেই একো ভালেই নলগা হ'ল মোৰ বস্তুবোৰ বাবা একদম বস্তু লৈ মেলি একদম আগতহে আৰু ড্ৰাইভাৰ বেলেগ আৰু তাৰপিছত আৰু এইবোৰ একদম কিবাকিবি চাই মেলি ল'লোঁ আৰু তাৰপিছত আৰু একদম কিবাকিবি এইবোৰ কিনি মেলি হৈ গ'ল এতিয়া একদম ঘৰলৈ যোৱাহে কথা আৰু বা দেখিছে নাই কিমান কিনিছে এইবিলাক যা তই উঠিব নালাগে যা মই নিজে অকলে উঠিম যা বেছি কৰিবলৈ আহে এই আকৌ আহি গ'ল একদম হাঁহি নাচা কিয় তাৰ হাঁহি নাচা কিয় এতিয়া ভাবিছোঁ কিবা এটা নাখাই মেলিনো কেনেকৈ যাওঁ সেই বুলি একদম খাবলৈ বুলি ইয়ালৈ আহি গ'লোঁ ধুনীয়াকৈ খাই মেলি হ'ল আৰু এতিয়া একদম ঘৰলৈ যাবলৈ ৰেডি পূৰা আহি পেলাই দেখিছোঁ পূৰা বতাহ ধুমুহা একদম আহি আছে বৰষুণৰ লগতে তো বাই বাই আজিলৈ